নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া খুব ধুনীয়া পদক্ষেপ লৈছে ১ নং মাজুমকট পথাৰ মহিলা সমিতি দলটোৱে প্ৰতি বছৰে আমাৰ গাঁৱৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক ঘৰে ঘৰে আহি লঘুবন কাটি কৰি আহি এনেকৈ সম্বৰ্ধনা পত্ৰ দিয়া হয় আৰু খুব ভাল লাগিছে পদক্ষেপটো সকলোৱে যাতে আগবাঢ়ি যাওক এইটো উদ্দেশ্যে এইখিনি কৰিছে ৰাইজে ভাল লাগিছে আৰু আমি লগ পালোঁ তেওঁলোকক খুব ধুনীয়া পদক্ষেপ লৈছে অনাগত দিনত আৰু বেছি সুন্দৰ হ'ব বুলি আশা কৰিছোঁ আৰু এইখিনি কৰাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব উৎসাহ পাব স্কুলতো পায় এইখিনি উৎসাহ ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে আৰু আজিকালি গাঁৱৰ মহিলাসকলেও এইখিনি মানে কি নকৰাকৈ থকা নাই গাঁৱৰ মহিলাসকল হওক বা পুৰুষসকল হওক সকলোৱে উৎসাহ যোগাইছে আৰু এই ধৰণে উৎসাহ যোগোৱাৰ ফলত আমি নথৈ আনন্দিত হৈছোঁ অনাগত দিনত আৰু বেছি ভাল হ'ব বুলি আশা কৰিছোঁ নহয় জানো হ'ব ঠিক আছে এয়া ল'ৰাটো আজি নাই জেঠাকৰ ঘৰত আছেগৈ গতিকে সম্বৰ্ধনা পত্ৰখন এতিয়া আগবঢ়াই দিছে মাকৰ হাততে মহিলা সমিতিয়ে এয়া কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আৰু আপোনালোকৰ গাঁৱত কেনেকুৱা পদক্ষেপ লৈছে সেইটো জনাব তো এইখিনিকে কৈ আপোনালোকে ভিডিঅ'টো আগবঢ়াইছোঁ আৰু ভাল লাগিলে এটি লাইক কৰিব দেই আহিছোঁ বাই বাই বাই